আজিৰ মিলভুক্তৰ আপোনালোকে দেখা পাব কাম কৰাৰ ওপৰতে মানে মই অলপমান কাম কৰিম ৰ'ব মানে ঘৰুৱা কামে মানে ফ্ৰিজটোৰ কথা কৈছোঁ ৰ'ব মানে ফ্ৰিজটো আমাৰ বহুত বেছি লেতেৰা হৈ যায় আৰু যিহেতু ব্যৱহাৰ কৰা বস্তুবিধ গৰমৰ দিনত বহুত ব্যৱহাৰ কৰোঁ ই লেতেৰা হৈ থাকিলে ভাল নালাগে আৰু বহুত দিন চাফাও কৰা নাযায় এইফালে মই একলাই কৰা নাই ৰ'ব মায়েও মোৰ লগত কৰি আছে মানে মাৰ লগত মই কৰি আছোঁ মাক অলপমান সহায় কৰি দি আছোঁ ধুনীয়াকৈ মা আৰু মই ফ্ৰিজটো বঢ়িয়াকৈ মুচি ল'লোঁ মানে চাৰ্ফেদি আৰু সেইবিলাক ফ্ৰিজটো মুচি আনি এইফালে ফ্ৰিজত লাগি থকা প্লেটবোৰো বাহিৰৰ দিশে ওলাই আনিলোঁ মানে প্লেটবোৰো বহুত বেছি লেতেৰা হৈছে ধুনীয়াকৈ চৰকাৰৰ পানী যোগান আঁচনি টেপৰ পানী দিয়ে মা আৰু মই ধুনীয়াকৈ প্লেটবিলাক ধুই ল'লোঁ মাক মানে অলপ টাইম সহায় কৰি দিছোঁ এইবিলাক কাম কৰি পেলাই বৰফৰ দিশত সোমাই আহিলোঁ মানে আইচৰ ভিতৰত সোমাই আহিলোঁ আৰু বহুত বেছি বৰফ হৈছে বহুত দিন চাফা কৰা নাছিল বোলে ফাইনেলি আমাৰ ফ্ৰিজটো চাফা কৰা হৈ গ'ল আৰু বস্তুবিলাকত ধুনীয়াকৈ সজাই থৈ দিলোঁ আৰু আমি বহুত বেছি কাম বন নকৰোঁ সেইকাৰণে বহুত বেছি গৰম লাগছে অলপ কাম কৰোঁতে আজিৰ মিলক তুমি নাই আছিল দিয়ক বাই বেছি অন্য এটা মিল